সেই দোস্ত আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। আজি আমি আমটেঙা পাৰি আমটেঙা খাবলৈ গৈছোঁ। আম পাৰি লৈছোঁ 4-5টামান, মিঠা টেঙা আম। কলপাত দেখিলা কাটি লৈছোঁ আৰু আমটেঙা কলপাতত খোৱা ইণ্টাৰেষ্টটো জানেই আৰু আপোনালোকে, বেলেগ এটা ইণ্টাৰেষ্ট। আৰু লগৰ লগত খোৱা আৰু আমটেঙা সেইটো এটা ইণ্টাৰেষ্ট বেলেগ, অকলে খোৱা ইণ্টাৰেষ্টটো বেলেগ আৰু এনেকৈ বহি খোৱা ইণ্টাৰেষ্টটো। ধুনীয়াকৈ আমটো এনেকৈ গুচাই লৈছোঁ। গুচাই লোৱাৰ পিছত এনেকৈ পানীত ধুই লৈছোঁ আমটো। কটাৰীয়ে সৰু সৰুকৈ ৰুকি কেনে খাব, বিৰাট ভাল লাগে খাই। এনেকৈ হোৱাৰ পিছত জলকীয়া ল'ব 2টা বা 3টা, যিমান খাব পাৰে নিজৰ হিচাপত জলকীয়া লৈ ল'ব। জলকীয়াটো ধুনীয়াকৈ পিটিকি ল'ব, পিটিকি কেনে আমৰ লগত ধুনীয়াকৈ মিক্স কৰি দিব। অলপ জোৰছে মিক্স কৰি দিলে বেছি ভাল আৰু। হাতত পোৱাটো চাই ল'ব আৰু। এনেকৈ কৰি আমটেঙা খাই চাব, কি ভাল লাগে খাই সঁচাকৈ। ভিডিঅ'টো ভাল পালে লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব আমাৰ চেনেলটো।